মিছ লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰক। আছামিজ বেষ্ট পয়েম ধুনুৰ লিখনিৰ সৈতে। ধুনুৰ লিখনিত শুনিবলগীয়া আজি কবিতাৰ শিৰোনাম সংকল্প। কলিজাৰ মাজত জীপাল হৈ থকা মান অভিমান সুখ দুখ এইবোৰৰ জানো কোনো সংজ্ঞা আছে? অভিজাত্যৰ মেৰপাকত সোমাই কোনো সম্পৰ্কই স্থায়ী নহয়। স্থায়ী হয় মাথো মানুহে মনতে পুহি ৰখা অনুভৱখিনিহে। কংক্ৰিটৰ এই দুনিয়াখনত সঁচা মৰম ভালপোৱাৰ অভাৱে মানুহক কৰি তুলিছে ৰঙীন, বৰ্ণহীন আৰু প্ৰাণহীন। সঁচা নৈতিকতা, সঁচা মানৱতা এই সকলো স্থলিত হৈছে মনৰ পৰা। মানুহে পাহৰি গৈছে আকাশৰ বিশালতা, পাহৰি গৈছে কিমান গভীৰতা থাকিলে সাগৰৰ নাম লয়। কিমান বিশালতা আৰু উদৰতাৰ সংমিশ্ৰণত আকাশ নদী হয়। নদী হয় হৃদয়। অনুভৱ কৰিবলৈ নিসংগতা নামৰ বৰ্ণমালাৰ এই শব্দটিৰ বৰ প্ৰয়োজন। আজি মোৰ সোৱে বাৱে কেৱল নিসংগতাৰ সৈতে মিতিৰালি। সেইবাবেই মোক অনুভৱে বহু কথা শিকাইছে মোৰ প্ৰত্যাশিত জীৱনটোত। আশা আকাংক্ষা মানুহৰ জীৱনবোধ পোৱা নোপোৱাৰ কথা এই সকলোবোৰৰ বাবে প্ৰাৰ্থনাও কৰা নাছিলোঁ মোৰ পৰম পিতাৰ ওচৰত। সকলো আত্মীয়ৰ সময়ৰ তাগিদাত বিচ্ছিন্ন হৈ গ'ল, কিন্তু মোৰ হিয়াৰ আমঠু আত্মীয়সকলে স্থায়ী ৰূপ পালে। মোৰ শুভাকাংক্ষী এজনে কৈছিল, তুমি তোমাৰ সমস্ত দায়িত্ব কৰ্তব্য পালন কৰি যোৱা, পিছলৈ নাচাবা। যিদিনাই পিছলৈ চাবা দেখিবা তুমি য'তেই মোক ৰাখিছিলা তাতেই বিচাৰি পাবা। এয়াই হৈছে হৃদয়ৰ এক অনাবিল তথ্য, বিশ্বাস আৰু সংকল্প।